Hello guys. এতিয়া ঠিক আছে Hello guys আপোনালোকে চাই আছে Zitas Vines তো guys মানে মোৰ এটা গভীৰ প্ৰশ্ন আছিল প্ৰশ্নটো মানে এনেকুৱা এই যে আমকিটা নাই মানে এই আমকিটা কি ভাবি এনেকে ইয়াত লাগিলে পানীৰ ওপৰত এনেকে বৰ টেঙৰ আম দেই এতিয়া মই এইকিটা আম খাবও নোৱাৰো পাৰিবও নোৱাৰো পাৰিলোৱে জানিবা এতিয়া মই আনিম কেনেকে আনিব গলে এইবিলাক হাতুৰি যাব লাগিব হাতুৰি মই আম খাম নি আৰু ইমান জেগা আছে এইফালে অল্প জেগা আছে নে এইফালেও এটা লাগোচোন নাই হেবুৰ ধান্দাই নাই ধুনীয়া ডাঙৰ থুপে আমবিলাক সব এইফালেই লাগিলে আৰু বৰ টেঙৰ আম দেই এইফালে অকল পাত বিলাক এনেকে হলেচোন মোৰ আৰু এইটো জনমত আম খুৱাই নহব গাইস এইটো জনমত মোৰ আৰু আম খোৱা নহব মোৰ জীৱন বৰবাদ ঝান্ড हो गया जिंदगी জীৱন ধপাত বাই এইটোৱে আছিলে মোৰ প্ৰশ্নটো মানে কেলে লাগে বাৰু এই বেছিভাগ আম গছ পুখুৰীৰ পাৰত থাকে আৰু ধুনীয়া ডাঙৰ আমবিলাকে কি কৰে একদম মানে পাৰিব নোৱাৰা একদম পানীৰ ওপৰত লাগে নাই মানে কেলে এনেকুৱা ইতনা নাইনসাফি কাহে কো হ'ব আৰু একো নকওঁ মোৰ দুখ লাগি গৈছে বাই গাইস বাই